নমস্কাৰ বন্ধু বান্ধৱীসকল, আদৰণি জনাইছোঁ মোৰ ইউটিউব চেনেল NS টিপছ এণ্ড ফাৰ্মিঙলৈ। বহুত দিনৰ মূৰত আজি আকৌ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আৰু এই ভিডিঅ'ত আজি মই আপোনালোকক দেখুৱাম মই সৰু এটা ফাৰ্ম বনাইছোঁ, গাহৰি ফাৰ্ম। 3 কোঠাৰ বনোৱা হৈছে আৰু এই কোঠাৰ সাইজ কিমান বাই কিমানৰ আছে এই সকলো কথাখিনি মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু ফাৰ্মখন বনাওঁতে কিমান খৰচ হ'ল এই কথাও আপোনালোকক এই ভিডিঅ'ত মই জনাম। তো আপোনালোকে মই অতি কম খৰচে এই ফাৰ্মখন বনাইছোঁ। আপোনালোকে ফাৰ্মখনৰ বনাওঁতে কিমান খৰচ হ'ল এই কথা আপোনালোকে গম পালে আপোনালোকে নিশ্চয় এবাৰ আচৰিত হৈ যাব। তো বন্ধুসকল, এই সকলো কথাখিনি জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক প্ৰথমতে ফাৰ্মখনৰ বাহিৰৰ পৰা দেখুৱাম, তাৰপিছত ভিতৰলৈ যাম। বন্ধুসকল, এইটো আপোনালোকে দেখা পাই আছে ফাৰ্মখনৰ চাৰিওফালে ফাৰ্মৰ 2.5 ফুটৰ ফাউণ্ডেশ্যন কৰা হৈছে আৰু তাৰ ওপৰত বাঁহৰ বেৰ দিয়া হৈছে যাতে গাহৰিবিলাক বাহিৰলৈ ওলাই যাব নোৱাৰে। যেহেতু দরজার কারণে অর্ডার দিয়া হয়েছে, এতিয়া দরজাটো আহি পোৱা নাই, বুক বনাই রেডি হোৱা নাই কাৰণে মই এনেধৰণে কাঠৰ টাক্তা দি কাম চলাই আছোঁ আৰু একফালে টিনৰ বেৰ দি কামটো চলাই আছোঁ। এতিয়া ব্লক ফাৰ্মখনৰ ভিতৰলৈ যাওঁ। এইটো গাহৰি পিঠিত আপোনালোকে দেখা পাই আছে কিজানি, এইটো চাই ল'ব বগা দাগ। কেইদিনমান আগতে ছালৰ বেমাৰ হৈছিল, বেমাৰটো ভাল হ'ল, তথাপিও দাগটো ৰৈ গৈছে। কেইদিনমান পিছত ভাল হৈ যাব, দাগো হেৰাই যাব। আৰু এইটো ৰুম দেখা পাই আছে আপোনালোকে, এইটো হ'ল গাহৰি দানা খাবৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰা হৈছে। ইয়াত মই দানা দিম। আৰু এই ৰুমৰ সাইজ হ'ল 10 বাই 10, বহল 10 ফুট আৰু দীঘলো 10 ফুট হয়। আৰু গাহৰিৰ মলমূত্ৰ সাফ কৰিবৰ কাৰণে এনেদৰে কোণাত এটা হল 3 ইঞ্চিৰ হল বনোৱা হৈছে। আৰু বেক সাইডত 3 ইঞ্চিৰ পাইপ ফিটিং কৰা হৈছে। ফ্লোরখন চাফা কৰিলে আৰামছে মোটৰ দি পাইপ লগাই চাফা কৰিলে আৰামছে পাইপৰ যোগেদি বাহিৰলৈ ওলাই যায় মলমূত্ৰবিলাক। বেলেগ ৰুমত, এই ৰুমতো এনেদৰে দানা খাবৰ কাৰণে বনাই দিয়া হৈছে। আৰু এই দানা খোৱাৰ যিটো থাকে জায়গা, তাৰ সাইডত এটা সৰু হোল কৰা হৈছে যাতে এই দানা খোৱা জায়গাটো সাফ কৰিলে ইয়াৰ পৰা পানী লেতেৰা ওলাই যায়, বাহিৰৰ ওলাই যায়। আৰু গাহৰিৰ যিটো মলমূত্ৰ ফ্লোৰত চাফা কৰি বাহিৰলৈ পেলাৱাৰ কাৰণে এনেকা কোণাত এটা 3 ইঞ্চিৰ হোল বনোৱা হৈছে ইয়াতো। আৰু এই ৰুমৰ সাইজ হ'ল 8 বাই 8, 8 ফুট বহল আৰু 8 ফুট দীঘল। আৰু এইটো এটা দরজাত এল বহোৱা হৈছে। দরজা আহিলে ইয়াত ফিটিং কৰা হ'ব। এতিয়া ব্লক আন এটা ৰুমত, এই ৰুমৰ সাইজও 8 বাই 8, বহল 8 ফুট আৰু দীঘল 8 ফুট হয়। আৰু দানা খোৱাৰ কাৰণে সেম এনেকুৱা জায়গা বনোৱা হৈছে।
ইয়াতো সৰু এটা হোল কৰা হৈছে দানা খোৱাৰ জায়গাত যেটো সাফা কৰিবৰ কাৰণে আৰু ইয়াতো কোণাত 3 ইঞ্চিৰ ফুটা কৰা হৈছে যাতে ফ্লোৰখন সাফা কৰোতে ইয়াৰ লেতেৰাবিলাক খজতে বাহিৰলৈ ওলাই যায় তো বন্ধুসকল ফ্লোৰখন প্লাষ্টাৰ কৰোতে যেটো সাইডত মানে ফুটা কৰা হয় মলমূত্ৰ পেলাবৰ কাৰণে সেই সাইডত অলপ এক ঢলিয়া কৰিব লাগে যাতে মোটৰ দি পাইপ লগাই সাফা কৰোতে পানীবিলাক আৰামতে মানে বাহিৰলৈ পেলাব পাৰি তো বন্ধুসকল মই আপোনালোকক কৈছিলো যে এই ফাৰ্মখন বনাওতে কিমান খৰচ হৈছে কম বুলি মই আপোনালোকক কৈছিলো এই ফাৰ্মখন বনাওতে বেছি খৰচ হোৱা নাই মাত্ৰ 20000 টাকা খৰচ হৈছে কবলৈ গলে এটা গাহৰিৰ দাম বুলি ক'ব পাৰি তো বন্ধুসকল আপোনালোকে যদি ফাৰ্মখন স্টাৰ্ট কৰিম বুলি ভাবিছে তেন্তে এদৰে কম খৰচত ফাৰ্মখন মানে স্টাৰ্ট কৰি গাহৰি ফাৰ্ম আৰম্ভ কৰিব পাৰিব আৰু মই যেটো আপোনালোকক কৈছো দেখুৱাইছিলো বাল্বটো ৰাতিৰ কাৰণে বাল্বৰ ব্যৱস্থা কৰা হৈছে যাতে ৰাতিও মানে পোহৰত গাহৰি থাকিব পাৰে তো বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকে জানে মই এনে ধৰণৰ গাহৰি ৰিলেটেড ভিডিও বনাম বুলি তো বন্ধুসকল আজিৰ ভিডিওত ইমানেই আকৌ লগ পাম আন এটা নতুন ভিডিওত ধন্যবাদ